হেল্ল' এভৰিৱান, এতিয়া ৰাতিপুৱাই মানুহজনৰ লগত যাবলৈ ওলাইছোঁ ঘৰলৈ। কাইলৈ বিয়া এখন আছে আৰু সেইটো কাৰণে যাওঁ আৰু বিয়া খাবলৈ। এতিয়া এখেত যাব নোৱাৰে যিহেতু খোলা বাৰত হৈছে, তো আমি যাম। আব্বাই আমাক নিবলৈ আহিব, চাই থাকিব। আহি থাকোঁ, কিন্তু এই ৰাস্তাটোৱেদি বহুত দিন অহা নাই, এবছৰমান হ'ল। আপুনি সদায় আহি থাকে আকৌ। মই সঁচাকৈ এইফালেদি অহা নাই, পূৰা ৰাস্তা বনাই দিলে ন। এতিয়া এই শিৱসাগৰৰ পৰা নামতি চাৰিআলিলৈ যোৱা ৰাস্তাটো খুব ধুনীয়াকৈ বনাই দিলে। সেইটোকে মই দেখাই গৈ আছিলোঁ। বহুত দিন এইফালে অহা নাই, কাৰণ কেলৈ নামতি চাৰিআলিৰ পৰা আকৌ আমগুৰিলৈকে ৰাস্তাটো খুবেই বেয়া, এতিয়াও চাগে বেয়াই হৈ আছে। ইয়াৰ পিছত আমি আব্বাক লগ পালোঁ আৰু আমাৰ অলপ বজাৰ কৰিবলৈ আছিলে, তাতে নামতি চাৰিআলিতে পেলাই বজাৰ কৰি ল'লোঁ। অকণমানি তাতে ছোৱালীজনী লগ পাই কথা পাতিছে। গুড মৰ্ণিং এভৰিৱান। কালি ঘৰৰ পৰা আহি ভিডিঅ' কৰা নহ'লে, আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। পিছদিনাখন আজি আছে বিয়া, তো আজি চাই থাকিব। বোলে ৰেডি হ'ব লৈছোঁ, কিন্তু মোৰ মেকআপ কিট আহি পাইছেহি নাইকাৰ পৰা। তো এতিয়া আৰু বিয়ালৈ যাবলৈ ওলামগৈ। এযোৰ কাপোৰ, এযোৰ মোৰ জোৰণত ঘৰৰ পৰা লৈছিলোঁ। বহুত দিন পিন্ধাই নাই, ব্লাউজটো এবাৰ ঠিক কৰি লৈ পেলাই পিন্ধিবলৈ লৈছোঁ। আৰু টিকলাৰ চাৰ্টটো পূৰা ইস্ত্ৰি কৰিলোঁ নিজৰ লগতে। এতিয়া মানে অকণমানটো পূৰা ইস্ত্ৰি কৰি থাকিব লাগে আৰু কাপোৰবিলাক। চান ওলাই একেবাৰে মোবাইল চোৱাত ব্যস্ত। এইফালে চোৱা দিচান, মোৰ একদম ৰেডি। এতিয়া বিয়ালৈ ওলাই হৈ গ'ল আৰু এইটো মোৰ ফাইনেল লুক। মই এযোৰ কাপোৰ পিন্ধিছোঁ, এযোৰ মোৰ জোৰোণৰ কাপোৰ হয়, মই ক'লোৱেই অলৰেডি। এতিয়া কওঁ বিয়া মানে ক'ত আছে। বিয়া হৈছে আমাৰ গাঁৱতে, মানে মোৰ ঘৰ চামগুৰিতে। তাৰপিছত খালি বিয়াৰ মানে যাৰ দৰাৰ মাক হৈছে আমাৰ মাৰ নিজৰ বৰ্তাৰ ছোৱালীটো, জেঠাই জীয়েক হৈছে। আৰু ইভাগে মানে তেওঁলোকৰ ঘৰো আমাৰ ইয়াতেই চামগুৰিতে, মানে গাঁৱতেই হৈছে আৰু। তো মই সেইকাৰণে ঘৰত আহি আছোঁহি। আৰু এতিয়া মাহীহঁত চব আহিব, মামাহঁতৰ ঘৰৰ মানুহখিনি, তেওঁলোকৰ লগতে চবৰ লগতে যাম বুলি ভাবিছোঁ। আৰু ইয়াৰ গাঁৱৰ মানুহবিলাকো অলপ অলপকৈ গৈছে আৰু। এতিয়া যাম আৰু মাহীহঁত আহিলেই আমি একেলগে যামগৈ। ইহঁত আহিব, এতিয়া আহিছে বুলি কৈছে, তালৈ আহিলে চাগে। আহিলে আমি একেলগে এতিয়া যাম বিয়ালৈ। বিয়াত লগ পাইছোঁ। এয়া আমাৰ মামীহঁত আৰু এয়া মাহীহঁত আহি গ'ল। আমি তেওঁলোকৰ লগতে অকণমান পোহৰে পোহৰে গৈছোঁ। বাকীখিনি আলহীয়ে অকণমান মানে নানীয়েকক নচুৱাই যাবই লাগে, তাক ওলাই হৈ গ'ল, যাবই লাগে। আহা আজো আহি আছে মানে যোৱাই নি জিচান আহিল নি বিয়া খাই। এয়া সিহঁতি বিয়া খাই আহিলে বোলে। আমাৰ গাঁৱৰ বিয়া যদিও অলপ দূৰত আছিলে ঘৰটো, সেইকাৰণে আমি গাড়ীতে যাব ল'লোঁ। খোজকাঢ়ি ইমান দূৰ যাব নোৱাৰি। গৈ থাকোঁতে আমি সেয়া অকণমান তেতিয়া পোহৰ হৈ আছিলে, ভাল লাগিব বুলি গ'লোঁ আৰু গৈ পেলাই বিয়া ঘৰ পাই গ'লোগৈ। এয়া কইনা হয়, কইনা দৰাটো আকৌ আমি যাওঁতে কইনাৰ লগতে ওচৰতে নাছিলে, পিছতহে মানে কইনাৰ লগত দৰা আহিব। আৰু এয়া দেখাই থাকিম আপোনালোকক। এয়া সকলোবোৰ আমাৰ মাৰ পৰিয়ালৰ হয়, মাৰ বায়েক ভনীয়েক সদায় গোটেইখিনি মাহী আৰু জেঠাইহঁত হয়। মোৰ যাৰ ঘৰত বিয়া হৈছে তেওঁ মোৰ জেঠাই হয়। পূৰা হাঁহি মেলি ফূৰ্তি কৰি আছে আৰু চবেই। এয়া দৰা কইনা একেলগে আহিলে। এয়া জিচান আৰু আমাৰ ভাইটি। বিয়া ঘৰত সোমাই যাওঁতেই আচলতে জুবিন গাৰ্গৰ এনেকৈ শ্ৰদ্ধাঞ্জলিৰ কাৰণে ধূপ ধূনা লগাই থোৱা আছিলে। মই খানা চানা খাই মেলি চব বহি আছোঁ। এইজনী একদম ধুনীয়া ছোৱালী। আমি চব একেলগে বহি মানে খানা চানা খাই বহিলোঁ আৰু চবেই কথা চথা পাতি আছে। জিচানেও মানে সকলোকে কিবা কিবি কৈ আছে আৰু সুধি আছে তাক অকণমানো পাই। বেটাই একদম উৎপাত কৰিছে। গৰমত মানুহ এতিয়া ঢেৰ হৈ গ'ল। এতিয়া আমি যামগৈ আৰু হৈ গ'ল। আমাৰ টিকলি অকণমানি বোৱাৰী মেকআপ আৰ্টিষ্ট হয়। আজি চবৰে মেকআপ কৰি দিছে, মোক খালি নাই কৰা। মোক কৰিব লাগিব আৰু কাৰোবাক লাগিলে জনাব, মই কৰি এয়া মামীহঁত আকৌ বিয়া ঘৰৰ পৰা আহি আমাৰ ঘৰত সোমালেহি। এতিয়া যাবলৈ লৈছে আৰু বিয়া খাই মেলি। বহুত ৰাতি হৈ গ'ল, সেইদিনাখন 11টামান বাজি গ'ল। যোনবাৰ শেষ হৈ গ'ল আৰু বিয়াও শেষ, চব গ'ল। টাটা বাই বাই। কেনেকুৱা লাগিলে মোক ব্লগটো জনাব আপোনালোকে কমেণ্ট কৰি। আজিলৈ ইমানেই, বাই বাই।